আমাৰ সকলোৰে প্ৰিয় সুগন্ধি পখিলাৰ কবি শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্য ছাৰলৈ সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যেন। কবিতাৰ শিৰোনাম তেজৰ আখৰেৰে। ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে? শিলোৱা এন্ধাৰে মোক এই বুলি ক'লে। কবি মই নাছিলোঁ কোনোকালে, ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে। কবি মই নাছিলোঁ কোনোকালে।